কোকৰাঝাৰত বিজেপি এছটি মৰ্চাৰ বৈশাগু উদযাপনৰ প্ৰস্তুতি তুংগত। কোকৰাঝাৰ সদৰ চহৰৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত বিজেপিৰ ৰাজ্যিক এছটি মৰ্চাৰ উদ্যোগত বৈশাগু পৰ্ব উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। কাইলৈ বহাগৰ প্ৰথমটো দিনত বিজেপিৰ ৰাজ্যিক এছটি মৰ্চাৰ বৈশাগু পৰ্বত পতাকা উত্তোলন কৰিব এছটি মৰ্চাৰ ৰাজ্যিক সভাপতি শিৱনাথ ব্ৰহ্মই। অনুষ্ঠানৰ লগত সংগতি ৰাখি বাথৌ পূজা আৰু বডুফা উপেন্দ্ৰনাথৰ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। একেদৰে বৈশাগু আৰু বিহুৱা দলৰ মাজত মুকলি নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছে। প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে 25,000, দ্বিতীয় পুৰস্কাৰ হিচাপে 20,000 আৰু তৃতীয় পুৰস্কাৰ হিচাপে 15,000 টকা আগবঢ়াব। তাৰোপৰি বিয়লি 1 বজাত মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও বিশিষ্ট অতিথিৰ আসন শুৱনি কৰিব জনজাতি উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা। এছটি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি সমীৰ উৰাও, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক অনিন্দ্ৰনাথ শৰ্মাৰ লগতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰৈ। বৈশাগু পৰ্বত এইবাৰ সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ অসমৰ জনপ্ৰিয় গায়ক সীমান্ত শেখৰ। তাৰ লগতে 4গৰাকী বড়ো গায়ক গায়িকা ক্ৰমে মেনকা নাৰ্জাৰী, গীতাশ্ৰী ৰামচিয়াৰী, ৰবীন বড়ো আৰু ৰীতামণি বড়ো। লগতে আছে বহু স্থানীয় শিল্পীৰ নৃত্য গীতৰ অনুষ্ঠান। সম্প্ৰতি বৈশাগু পৰ্ব উদযাপন কৰিবলৈ ৰাজ্যিক আৰু জিলা সমিতিয়ে প্ৰস্তুতি তুংগত তুলিছে বুলি বিজেপিৰ জিলা সভাপতি ৰাজকুমাৰ ব্ৰহ্মই এই সন্দৰ্ভত সবিস্তাৰে প্ৰকাশ কৰিছে। নমস্কাৰ আছিলোঁ। আজি আমাৰ প্ৰস্তুতি চলি আছে। অহাকালি আমাৰ ষ্টেট বিজেপি এছটি মৰ্চাৰ তৰফৰ পৰা ইয়াতে বৈশাগু পৰ্ব পালিবৰ কাৰণে যা যোগাৰ কৰি আছে। আমাৰ অহাকালি ৰাতিপুৱা 10টামান বজাত প্লে' হৈ হ'ব। তাৰপিছত আৰু সমাজটো বাথৌ আৰু সমাজটো আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম। তাৰপিছত আমাৰ 11টা বজাৰ পৰা ইয়াতে আমাৰ বৈশাগু তথা বিহু আৰু বিচুৱা এই তিনিটা ডেন্সৰ এটা কম্পিটিশ্যন দিয়া হৈছে। ইয়াৰ কাৰণে আমি পুৰস্কাৰ ৰাখিছোঁ 25,000 টকা প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ আমি 20,000 টকা আৰু 15,000 টকা আমি তৃতীয় পুৰস্কাৰ হিচাপে আমি ৰখা হৈছে। এইটো কম্পিটিশ্যন শেষ হোৱাৰ পিছত আমাৰ আলহী কিছুমান নেশ্যনেল আলহী আহি আছে। সিহঁতৰ আমি ভেৰাইটিজ শ্ব' আমি 4টা বজাৰ পৰা আমি ভেৰাইটিজ শ্ব' কৰি স্পীচ কিছুমান থাকিব। আমাৰ শ্ৰদ্ধাৰ আমাৰ ষ্টেট প্ৰেচিডেণ্ট, নেশ্যনেল প্ৰেচিডেণ্ট আমাৰ উৰাও সমীৰ উৰাও, তেখেতে কিছুমান আমাৰ অসমৰ ট্ৰাইবেল জাতি জনগোষ্ঠীৰ কাৰণে কিছু মেছেজ দিব বা বক্তব্য ৰাখিব। তাৰপিছত আমাৰ ষ্টেট প্ৰেচিডেণ্টৰ কিছু বক্তব্য থাকিব। তাৰ মাজতে আমাৰ প্ৰগ্ৰামবিলাকো চলি থাকিব, ডেন্স প্ৰগ্ৰাম। আৰু সন্ধিয়া 4টাৰ পৰা আমি ৰাতি 10টালৈকে আমাৰ এটা কালচাৰেল শ্ব' ৰাখিছোঁ। তাত আমাৰ চিফ মানে গায়ক হিচাপে আমাৰ সীমান্ত শেখৰ আহিব। তাৰ লগত আমাৰ 4জন বড়ো আৰ্টিষ্ট আছে, মেনকা নাৰ্জাৰী, ৰবীন বড়ো, গীতাশ্ৰী ৰামচিয়াৰী আৰু নীতামণি বড়ো। আৰু তাত বাহিৰেও আমাৰ কিছুমান লোকেল আৰ্টিষ্ট আছে, পাৰ্টিচিপেট কৰিব। কালচাৰেল টিম আহিব, ৰাভাৰ পৰা কালচাৰেল টিম আহিব, আমাৰ আদিবাসী কালচাৰেল টিম আহিব। এইকেইটাক লৈ আমি কালি দিনযোৰা ৰাতি 10টালৈকে আমাৰ প্ৰগ্ৰাম কাৰ্যসূচী লোৱা হৈছে। এইখিনি সকলোকে ৰাইজক মই কাৰ্যসূচীক যোগদান কৰিবৰ কাৰণে আন্তৰিক মানে সকলোকে মই আমন্ত্ৰণ জনালোঁ। ধন্যবাদ। এই আইডিঅ'লজিত যে কাম কৰিছে এইটো আজি প্ৰথম। তাৰমানে আমাৰ সকলো মৰ্চাৰ তৰফৰ পৰা বিভিন্ন কি কয় আমাৰ ফেষ্টিভেল পালন কৰা হ'ব। এছটি মৰ্চাক দায়িত্ব দিয়া হৈছে ষ্টেট এছটি মৰ্চাক বৈশাগু পালন কৰিবৰ কাৰণে। আৰু কিষাণ মৰ্চাক দায়িত্ব দিয়া হৈছে ইহঁতৰ আলি ৰিগাং মিচিং ফেষ্টিভেল পাতিবৰ কাৰণে। আৰু বিভিন্ন মৰ্চাক বিভিন্ন ফেষ্টিভেলৰ কাৰণে দায়িত্ব দিয়া হৈছে। যেতিয়া যি ফেষ্টিভেল আহিব ষ্টেট মৰ্চাৰ তৰফৰ পৰা সেইবিলাক অৰ্গেনাইজ কৰা হ'ব। আৰু সেইটো আইডিঅ'লজিত আমি এইবাৰে প্ৰথম আমি শুনিছোঁ। এটা আমাৰ সন্মানীয় আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত। আৰু সেইটো চেঞ্জত আমি সকলো
জাতি জনগোষ্ঠীৰ লগত যে বিজেপি আছে, আমি সকলো জাতি জনগোষ্ঠীৰ কলা কৃষ্টিক যে আমি আগুৰি ল'ব বিচাৰিছোঁ, আদৰিব বিচাৰিছোঁ, বা আমি সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতি কলা কৃষ্টিক লৈ পেলাই আমি একেখন অসমৰ মানে একাত্ম মানৱতাবাৰে আমি সকলো এক জাতি জনগোষ্ঠী মিলি যাতে দেশখন আগলৈ লৈ যাব পাৰোঁ, ইয়াৰ একটা আমি কামনা কৰি মানে প্ৰগ্ৰামবিলাক লোৱা। কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰাৰ ৰিপৰ্ট, কেনি পাব্লিক নিউজ।